সম্পূৰ্ণ সৌৰশক্তিৰে চলা ভাৰতৰ এখন গাঁও যাক কোৱা হয় ভাৰতৰ প্ৰথম সোলাৰ পাৱাৰ ভিলেজ। কিন্তু আপুনি জানেনে ক'ত আছে এইখন বিশেষ গাঁও? কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত ঘোষণা কৰিলে ভাৰতৰ প্ৰথমখন সৌৰশক্তিৰে চলিত গাঁৱৰ নাম। প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটৰ মধেৰা জিলা পৰিচিত হ'ল ভাৰতৰ প্ৰথম সোলাৰ পাৱাৰ ভিলেজ হিচাপে। উল্লেখ্য যে গাঁওখনত থকা ১৩০০টা পৰিয়ালৰ ছাদত স্থাপন কৰা হৈছে সোলাৰ। গাঁওখনৰ প্ৰতিটো পৰিয়ালক প্ৰয়োজন হোৱা পৰ্যাপ্ত বিজুলী কেৱল সংগ্ৰহ কৰা হয় সৌৰশক্তিৰ পৰা। কেৱল সিমানেই নহয়, গাঁওখনৰ সমীপতে স্থাপন কৰা হৈছে এখন বিশাল সোলাৰ ফাৰ্ম, যিয়ে প্ৰয়োজনতকৈ অধিক বিজুলী যোগান ধৰে গাঁওবাসীক। সম্পূৰ্ণ সৌৰশক্তিৰে চালিত ভাৰতৰ প্ৰথম গাঁও হিচাপে স্বীকৃতি লাভ কৰা গুজৰাটৰ মধেৰা গাঁৱে ইতিহাস সৃষ্টি কৰি এতিয়া বিশ্বজুৰি হৈ পৰিছে চৰ্চিত। ৮০০ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ কৰি তুলিছে এই প্ৰকল্প। উল্লেখ্য যে দেশত প্ৰয়োজন হোৱা মুঠ বিজুলীৰ ৫০% কেৱল সৌৰশক্তিৰ পৰা আহৰণৰ লক্ষ্য ভাৰত চৰকাৰৰ। আনহাতে বৰ্তমান সৌৰশক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ দেশসমূহৰ ভিতৰত পঞ্চম স্থানত আছে ভাৰত। ইফালে ২০৩০ চনৰ ভিতৰত দেশত ৪৫০ গিগাৱাট শক্তি সৌৰশক্তি আৰু অন্যান্য নৱীকৰণযোগ্য উৎসৰ পৰা উৎপাদনৰ লক্ষ্য শক্তি মন্ত্ৰালয়ৰ। নিউজ ডেস্ক ৰিপোৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম। সম্পূৰ্ণ সৌৰশক্তিৰে চলা ভাৰতৰ এখন গাঁও যাক কোৱা হয় ভাৰতৰ প্ৰথম সোলাৰ পাৱাৰ ভিলেজ। কিন্তু আপুনি জানেনে ক'ত আছে এইখন বিশেষ গাঁও? কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত ঘোষণা কৰিলে ভাৰতৰ প্ৰথমখন সৌৰশক্তিৰে চলিত গাঁৱৰ নাম। প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটৰ মধেৰা জিলা পৰিচিত হ'ল ভাৰতৰ প্ৰথম সোলাৰ পাৱাৰ ভিলেজ হিচাপে। উল্লেখ্য যে গাঁওখনত থকা ১৩০০টা পৰিয়ালৰ ছাদত স্থাপন কৰা হৈছে সোলাৰ। গাঁওখনৰ প্ৰতিটো পৰিয়ালক প্ৰয়োজন হোৱা পৰ্যাপ্ত বিজুলী কেৱল সংগ্ৰহ কৰা হয় সৌৰশক্তিৰ পৰা। কেৱল সিমানেই নহয়, গাঁওখনৰ সমীপতে স্থাপন কৰা হৈছে এখন বিশাল সোলাৰ ফাৰ্ম, যিয়ে প্ৰয়োজনতকৈ অধিক বিজুলী যোগান ধৰে গাঁওবাসীক। সম্পূৰ্ণ সৌৰশক্তিৰে চালিত ভাৰতৰ প্ৰথম গাঁও হিচাপে স্বীকৃতি লাভ কৰা গুজৰাটৰ মধেৰা গাঁৱে ইতিহাস সৃষ্টি কৰি এতিয়া বিশ্বজুৰি হৈ পৰিছে চৰ্চিত। ৮০০ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ কৰি তুলিছে এই প্ৰকল্প। উল্লেখ্য যে দেশত প্ৰয়োজন হোৱা মুঠ বিজুলীৰ ৫০% কেৱল সৌৰশক্তিৰ পৰা আহৰণৰ লক্ষ্য ভাৰত চৰকাৰৰ। আনহাতে বৰ্তমান সৌৰশক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ দেশসমূহৰ ভিতৰত পঞ্চম স্থানত আছে ভাৰত। ইফালে ২০৩০ চনৰ ভিতৰত দেশত ৪৫০ গিগাৱাট শক্তি সৌৰশক্তি আৰু অন্যান্য নৱীকৰণযোগ্য উৎসৰ পৰা উৎপাদনৰ লক্ষ্য শক্তি মন্ত্ৰালয়ৰ। নিউজ ডেস্ক ৰিপোৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।